Hello everyone and welcome to another new video. So আজিৰ ভিডিওটো কোনো vlog নহয়. আজিৰ ভিডিওটোত মই এনেকুৱা এটা টপিকৰ কথা পাতিম যোনটোৰ কথা আমি সকলোৱে ভাবিব লাগে. So আমি বহুত জায়গাত দেখা পাওঁ যে আমি যোনখিনি অসমীয়া মানুহ যোনে অসমীয়াত কথা পাতো আমাৰ যোনটো হিন্দী হয় তাতো অলপমান অসমীয়া এক্সেন্ট আহি যায়. আমি বহুতবাৰ দেখো যে আমি হিন্দী কলে আমি বহুত শব্দ ক'ব নোৱাৰো. ছ ক'ব নোৱাৰো কাৰণ আমাৰ ভাষাত ছ শব্দটো নাই. তেনেকুৱাই বহুত এক্সাম্পল থাকিব পাৰে. জা জা এবিলাকত আমাৰ অকনমান প্ৰবলেম হয়. কিন্তু আজিৰ ভিডিওটো হল যে আমি আমাৰ অসমীয়া এক্সেন্টত হিন্দী ক'বলে জানো লাজ পাব লাগে. হয় মই বহুত জায়গাত দেখিছো যে আমাৰ অসমীয়া মানুহখিনিয়ে হিন্দী ক'বলে অলপ ইনফিৰিয়াৰ ফিল কৰে. বহুত আপুনি ভ্লগছ বিলাকত দেখিব বা আপুনি ৰিয়েল লাইফ এক্সাম্পল বহুত দেখিছে চাগে য'ত কোনোবাই যদি সন্মুখ বা নেটিভ হিন্দী স্পিকাৰে হিন্দী কয় আৰু তাৰ বিনিময়ত অসমীয়া মানুহখিনিয়ে হিন্দীত আনসাৰ দিবলৈ অলপমান হেজিটেট কৰে. মানে যে কি বুলি ভাবিব, কি বুলি জাজ কৰিব, আমাৰ এক্সেন্টটো লৈ জাজ কৰিব নেকি. সো আজিৰ ভিডিওটো আমি কথা পাতোচোন যে আমি হিন্দী কওঁতে অসমীয়া এক্সেন্টটো আহিব লাগে নে নালাগে. চাওক আমি হলো অসমীয়া মানুহ. আমাৰ নেটিভ ল্যাঙ্গুৱেজ মাদাৰ ল্যাঙ্গুৱেজ হল অসমীয়া য'ত বহুত হিন্দীৰ শব্দ নাই. এতিয়া যেনেকৈ আপোনালোকক কলো যে আমাৰ বহুতে হিন্দী ক'বলে লাজ কৰে বা অলপ ইনফিৰিয়াৰ ফিল কৰে আমাৰ এক্সেন্টটো সৈতে. কিন্তু আপুনি বহুত জায়গাত মন কৰিছে চাগে, আপুনিও চাইছে কি ইউটিউবত বহুত এনেকুৱা হৰিয়ানভি ব্লগাৰ্ছ থাকে, বহুত এনেকুৱা পাঞ্জাবী ব্লগাৰ্ছ থাকে যোনে হিন্দী কওঁতে সিহঁতৰ নেটিভ ল্যাঙ্গুৱেজৰ এক্সেন্টটো আহি যায়. বহুত হৰিয়ানভি ব্লগাৰ্ছে জ্যাদাটো জাড্ডা বুলি কয়, বহুত পাঞ্জাবী ব্লগাৰ্ছৰ পাঞ্জাবী এক্সেন্টটো মিক্স হৈ যায়. কিন্তু আমি কেতিয়াও মাইন্ড নকৰো. আপুনিও হয়তো মাইন্ড কৰা নাই, আপুনিও তেওঁলোকৰ ভিডিঅ' চাই. ইনফেক্ট মই চাওঁ, মই বহুত হৰিয়ানভি ব্লগাৰ্ছক ফলো কৰো. আমি তেওঁলোকৰ এক্সেন্টটো শুনিটো খুব ভাল পাওঁ. বা কোনোবা সাউথৰ মানুহে যদি হিন্দী কয় obviously there is a clear difference. আমি ক্লিয়াৰলি শুনিব পাৰো যে তেওঁ সাউথৰ এক্সেন্ট এটা আছে. বাট ষ্টিল আমি মাইন্ড নকৰো. আমি জানো যে তেওঁ নেটিভ ল্যাঙ্গুৱেজ হিন্দী নহয়, সো তেওঁ হিন্দী কলে অবভিয়াসলি অলপ বেলেগ এক্সেন্ট আহিবই. তেতিয়াহলে আমি নিজে অসমীয়া হৈ অসমীয়া এক্সেন্টত হিন্দী কওঁতে কিহৰ লাজ? কোনো লাজ থাকিব নালাগে. যোনটো আমাৰ নেটিভ ল্যাঙ্গুৱেজ নহয় সেইটো কওঁতে অবভিয়াসলি আমাৰ অলপমান নেটিভ ল্যাঙ্গুৱেজৰ এক্সেন্টটো আহিবই. তাক লৈতো কোনো লাজ কৰিবলগীয়া কথা নাই. সো মই বিচাৰো যে আমাৰ অসমবাসী ৰাইজে বা যোনে মোৰ ভিডিঅ' চাই আছে সবে এই কথাটো ভাবক আৰু নেক্সট টাইম হিন্দী কওঁতে অসমীয়া এক্সেন্টত পুৰা কনফিডেন্টলি হিন্দী কওক. কাৰণ ইয়াৰ এইটো মোৰ নেটিভ ল্যাঙ্গুৱেজ হয়. মই অসমীয়া এক্সেন্টটো পাহৰি গলে কেনেকে হ'ব? আজিৰ ভিডিঅ'টো মই মোৰ হিন্দী চেনেলটোৰ বাবেও বনাব পাৰিলো হয়, কিন্তু মই ভাবিলো যে এই টপিকটোৰ বিষয়ে ৰেষ্ট অফ দি ইণ্ডিয়াই জানাতকে আমাৰ অসমবাসী ৰাইজে জানাটো বেছি জৰুৰী. অসমৰ মানুহখিনি এইটো ৰিয়েলাইজ কৰিব লাগে যে আমি আমাৰ এক্সেন্টত হিন্দী কোৱাটো একো লাজৰ কথা নহয়, আচলতে গৌৰৱৰ কথা. যদি হৰিয়ানাৰ মানুহখিনিয়ে নিজৰ হৰিয়ানভি এক্সেন্টত হিন্দী মিক্স কৰি কয়, যদি পঞ্জাবৰ খিনিয়ে হিন্দী কওঁতে পঞ্জাবী এক্সেন্ট মিক্স হয়, যদি জম্মু এণ্ড কাশ্মীৰৰ মানুহখিনিয়ে হিন্দী কওঁতে কাশ্মীৰী এক্সেন্টটো মিক্স হয়, সাউথৰ খিনিয়ে কওঁতে সাউদাৰ্ণ এক্সেন্টটো মিক্স হয়, তেতিয়াহলে আমি কওঁতে অবভিয়াসলি হবই. বহুতবাৰ দেখিছো যে বহুত পলিটিচিয়ানছ বোৰক আপোনালোকে ক্ৰিটিচাইজ কৰা দেখে চাগে, আৰে ই পলিটিচিয়ান হৈ গল কিন্তু কি হিন্দী কৈছে. বা বহুত এনেকুৱা ছিংগাৰ্ছ থাকে যোনে হিন্দী কলে কমেন্ট সেকশন আপুনি খুলিয়ে দেখিব, বা আপুনি এনেকুৱা বহুত পলিটিচিয়ান, অসমৰ পলিটিচিয়ান, তেওঁলোকৰ ইউটিউব ভিডিঅ' বিলাকত কমেন্ট চাব যে বহুতে কমেন্ট কৰে কি ভাই পহলে মুহ সে গুটকা থুক লে या फिर पहले हिंदी बोलना तो सीख ले. সো ভিডিঅ'টো বেছি লম্বা নকৰো কাৰণ টপিক ইমানখিনিয়ে আছিলে. মই ভাবো যে আমি কেতিয়াও অসমীয়া এক্সেন্টত হিন্দী ক'বলে, মানে হিন্দী কওঁতে যেতিয়া অসমীয়া এক্সেন্ট মিক্স হয় তেতিয়া আমি কেতিয়াও লাজ কৰিব নালাগে, কাৰণ এইটো আমাৰ নেটিভ ল্যাঙ্গুৱেজ আৰু নেটিভ ল্যাঙ্গুৱেজৰ এক্সেন্ট থাকাটো একো লাজৰ কথা নহয়. সো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰো. লগ পাম এনেকৈ আৰু এটা ভিডিঅ'ত. আপুনি মোক কমেন্ট সেকশনত নিশ্চয় ক'ব যে আপুনি এই টপিকটোৰ কথা কি ভাবে. আপুনি মোক সাপোৰ্ট কৰে নে আপোনাৰ কিবা বেলেগ অপিনিয়ন. পিছে এই ভিডিঅ'টোত মই যিমানখিনি কথা কলো এই গোটেইখিনি মোৰ অপিনিয়ন. মই একো বেলেগকে প্ৰুভ কৰিব বিচৰা নাই, কিন্তু মই ভাবো যে এনেকুৱা বস্তুটো হ'ব লাগে. আমি কেতিয়াও অসমীয়া এক্সেন্টত হিন্দী ক'বলে লাজ কৰিব নালাগে. সো লগ পাম এনেকৈ আৰু এটা ভিডিঅ'ত. তেতিয়ালৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব. বন্দে মাতৰম, জয় অসম.